হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা মোৰ নতুন ব্লগলৈ স্বাগতম। আজি ব্লগটো একদম পূৰা ধামাকা হ'বলৈ গৈ আছে। আপোনালোক ভিডিঅ'টো চাই থাকক। আজি আমাৰ ৰেম আছে 22 কিলোমিটাৰ খোজকাঢ়ি যোৱা। কিমানখিনি আমি আগবাঢ়িব পাৰোঁ সেইটো নাজানো। আপোনালোক শেষলৈকে চাই থাকিব, গম পায়। এতিয়া আমি খোজকাঢ়ি কমেও 2-3 কিলোমিটাৰ পাইছোঁহি আৰু যথেষ্টখিনি বাকী আছে। কিমানখিনি আগবাঢ়িব পাৰোঁ সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সময়ে আমাৰ লগত আছে আৰু এইটো শুভ্ৰ ডাঙৰ, এইটো তেওঁ নিজৰ ব্লগ বনোৱাত ব্যস্ত হৈ আছে। তাৰপিছত এইপিনে আমাৰ সমুদ্ৰ দা, তেওঁ মানে ফ্লেছ লাইটৰ ওপৰত নিৰ্ভৰ কৰি পিনি আমাক ভিডিঅ' বনাবলৈ অলপ উৎসাহ দি আছে। কিবা এটা ক'ব নেকি? আজি যে 22 কিলোমিটাৰ এম ল'লে তাৰ অনুভৱ। চ' গাইজ, পোহৰ হৈছেগৈ লাহেকৈ, আপোনালোকৰ দেখিবলৈ পাইছে। এইবোৰ দেখিছে নহয়। মোৰ ইমান অভিজ্ঞতা নাই ব্লগৰ প্ৰতি, কেনেকৈ বনায় কি কৰে, মানে এনেই বনাই আছোঁ আৰু মন গ'ল আজি বনাবলৈ। চ' আৰু লগৰকেইটা উৎসাহতে জোচতে বনোৱা হৈছে ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ইমানডোখৰ আহিলে যদি আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। শেৱালি তুমি গান লগাই লৈছে, তাৰ অনুভূতিত আমি একদম পূৰা খোজকাঢ়ি গৈ আছোঁ। আপোনাৰ এতিয়ালৈকে কমেও 3 কিলোমিটাৰমান আহিলোঁ আমি ঘৰৰ তাৰ পৰা। বেছি আহিলোঁ নি? এনেই 5 কিলোমিটাৰ হ'লগৈ। 5 কিলোমিটাৰ হ'লগৈ বোলে। চ' গাইছ, আমি সিংহদা চাৰিআলি পাইছোঁ। এইটো আপোনালোকে দেখিব পাইছে। এইটো চব একদম পূৰা খালী। সেইবোলে চুপাৰ টুপাৰ আহি আছে নেকি? চুপাৰ নাইট চুপাৰে হ'ব। এইবোৰ ডাম্পাৰ গৈ আছে আপোনাৰ দেখিবলৈ পাইছে, মেইন হাইৱে। তাৰপিছত এইকেইটা ইয়াত আগত কেইটামান গৈ আছে আমাৰ লগত। অক্টোবৰত আছে, আপোনালোকে আহিব। তাৰিখটো আপোনাৰ 28, 29, 30। একো নাই, আপুনি একদম স্কাই ভিউ চাওক, এইফালে চাওক, মৰ্ণিং ভিউ। এইপিনে এই ভাইটিটো ঘূৰি আছে। এইপিনে ভিউ চাওক, এইকেইটা চাওক আমাৰ ৰানিং মেইন। এইখিনি বাইদেউহঁতে উৰি আছে চাওক। এইপিনে তেলবোৰ সাৰি আছে। এই ঠেঙীয়া চৰাই আছে। আমাৰ ফালে পায় অকল এই প্ৰজাতি চৰাই, অকল আমাৰ এইটো জেগাতে পায়, বেলেগ জেগা নাপায়। এইটো উঠিব চান ভাল উঠিব নুঠাই পিনি কৰিছে পটাপট পালি। তাৰপিছত এইপিনে ট্ৰেইন আহি আছে, আপোনালোকে দেখুৱাই আছোঁ চাই থাকক। সেইখন ট্ৰেইন আপোনালোকে দেখিব পাইছে। এইখন মোৰ কেমেৰা কোৱালিটি মই ভাল ধৰণে হ'লেও দেখুৱাই দিছোঁ আপোনালোকক। এখন মালগাড়ী গৈ আছে ট্ৰেইনত। এখন ধাবা। পাৰখন আহি আছে বোলা, আপোনালোকে দেখিবলৈ পাইছে। পুৰা জাগি গৈছে কুকুৰ পোৱালিয়েতো। লাহে যা, আমি আহি কমেও এতিয়া আপোনাৰ আমি এতিয়া কিমান কিলোমিটাৰ পালোহি? 7 কিলোমিটাৰ। 7 কিলোমিটাৰ। এতিয়া আমি বৰ্তমানে 7 কিলোমিটাৰ পাইছোঁ। এইবিলাক চব মানুহ এটা শুনাইছো। খালি চিনেমাখন চালো বহুত মজা লাগিলো। কি চিনেমা? মই দিছিলোঁ যে সীতাৰাম। এই স্মিকা মণ্ডনা তাই হেৰি হয় আকৌ, পাকিস্তানী হয় মানে। ল'ৰাটো সিমান সবিশেষ মই চিনি নাপাওঁ। এই জেং লাগে চিনেমাখন। থকা ভাল লাগিলে বস্তুটো মানে। দেখিছেনে ঔটেঙা বুটলি ফুৰিছে। ঔটেঙা কি মাছ? চা, তই খোজকাঢ়িবলৈ আহোঁতে ঔটেঙা বিচাৰি ফুৰিছ। তই ইণ্টাৰভিউ মাৰিবলৈ গ'লে কি কৰিবি কচোন? তই ছোৱালীয়ে উঠাই আনিব লাগিব। 5 টকা এটা ঔটেঙা, গম পাওঁ। ঢেকীয়া, পুঠি মাছ, বাকীটো হয় ঔটেঙা।
আমাৰ কথা শুনি একদম পুৰা কুকুৰটো এইফালে চাওক কি প্ৰদৰ্শন ঐ এইপিনে কাৰেণ্ট এৰি আছে অলপ সাৱধানকৈ যাব লাগিব আমি এইডাল দেখা নাই মেইন অলপ দূৰলে মেইনডাল কোনডাল লগালে পথ ৰাখি ৰাখ আমি এতিয়া আপোনালোকৰ এখন ফিল্ড পাইছোঁ লগতে এখন কলেজো দেখা নিচিনা লাগিছে কি কলেজ নাজানো আৰু ইয়াতে ৰাস এখনো হ'ব সেই তাত যে দেখুৱাইছিলোঁ পোষ্টাৰখন সেই পোষ্টাৰখনত মেইন কাৰ্যালয় ইয়াতে হ'ব বুলি ক'ব পাৰি এখন সেইখন চাওক সেইটো লাইভ সুধা পাতি দিলে আপোনাৰ দেখিব পাৰিছে এখন এখন পঞ্চায়ত চেগাপা গাঁও পঞ্চায়ত বুলি লিখা আছে আমাৰ এতিয়াও ডেষ্টিনেশ্যনত বহুত দূৰ আছে আপোনাৰ আধাটো আহিছে বুলি ক'ব পাৰি খুব বেছি আমি 10-12 কিলোমিটাৰ খোজ কাঢ়িছোঁ নিব 10-12মান হ'ল এইবোৰ চব শেৱালি ফুল কি ধুনীয়াকৈ পৰি আছে আপোনালোকে দেখি পাইছে আমি হয় নাই টায়াৰটো পাবলৈ নাই সেইটো টায়াৰটো বহুত দাম ল'ব নহয় আৰু পাবলৈ নাই নহয় আজি অনলাইন চাব লাগিব চাইকেল অফাৰ আহি আছে নহয় বিগ বিলিয়ন 30 চাইকেল গাছ কিছে পাই হ'ব ভাই নাই আমি স্পীড অকণ কম মনে খহাইটো নিয়ে চা অসমত দেখা খহি যাবি আকৌ এইকেইটা পামলখি মেইন বুটলি ফুৰিছে এইকেইটা আমলখি আনি এইটো আমাৰ নাজিয়া হেড হয় এইটো চাব পাৰিছে নাজিয়া হেড হয় এইটো ভালকৈ চাওক সমুদ্ৰ দা তুমি যে ঔটেঙাটো পালা তাৰ অনুভৱটো ক'বা নি এইপিনে লেচটো খোল খাই আছে শান্তা হ'ব হে অনুভৱটো কোৱা নেকি নহয় তুমি পাইছা এতিয়া তুমিহে ক'ব লাগে অনুভৱটো কেনেকুৱা হে আমি গাঁও পঞ্চায়ত খেলোৱাৰ ওচৰ পাইছোঁহি আপোনাৰ কমো এতিয়া আমাৰ খোজকোৱা কিমান কিলোমিটাৰ হ'ল এনেই 18-20 মান হ'ল ন 18-20 মান হ'ল আৰু আমাৰ ঘৰলৈ খুব বেছি আপোনাৰ কিমান আছে আৰু 10-12 মান আছে চ' গাইজ ফাইনেলি আমাৰ কমপ্লিট হৈ গ'ল মিছন আৰু পূৰা টেকটিকিয়া ৰ'দ ওলাইছে আপোনালোকে দেখিব পাৰে সেইবোৰ দেখিছে ন পূৰা টেকটিকিয়া ৰ'দ ওলাই গ'লগৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু বাকীখিনি নকওঁ নিজে বুজি লওক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব